আৰু গাইছ এফালে মই এজোপা কেৰেলা ৰুইছিলোঁ আৰু কেৰেলাজোপা মানে ধুনীয়াকৈ হৈছে দেখিছে নহয়, ঢেৰ কলি আছে, কিমান কলি নহয় হিচাপ কৰি শেষ কৰিব নোৱাৰিব, এনেকুৱাই কলি আছে মানে ঠায়ে ঠায়ে। এইফালেও এটা কলি, সেইফালেও এটা কলি, হয়তো এটা কলি, এইটো এটা। খালি কি হৈছে ইয়াৰ এটা বেমাৰ হৈছে, বেমাৰটো হৈছে এয়া এনেকুৱাতে মানে ৰঙা পৰি যায় দেখিছে ন। কিছুমানটো ইমানটো চাইজৰ হৈছিলে কিন্তু ৰঙা পৰি গৈছে, ঢেৰ কলি আছে চোন, বেয়াই লাগি গৈছে মোৰ মানে 1 কেজিমান ওলালে হয় ডাঙৰ হোৱা হ'লে কিন্তু বেয়া হৈ গৈছে। তলতো সৰিবোৰ ঢেৰ কেৰেলা লাগি আছিলে। মই এতিয়া এইটো চাইছেনে বেমাৰটো, এইটো এনেকৈ মানে ৰঙা পৰি গৈছে, কিয় হৈছে নাজানো আৰু দেখিবই বেয়া লাগে মানে। এইটো ৰঙা, এইটো দিছে ন কলি ৰঙা পৰিছে চব। এইটো এটা ধুনীয়া কলি দেখিছে ন, এইটো ডাঙৰ হোৱা হ'লে ধুনীয়াকৈ খাব পাৰিলোঁ হয়। সৰুটো এটা কলি, কিমান লাগিছে ন কেৰেলাজোপাই, কি কৰিলে এতিয়া ভাল হ'ব খালি গম পোৱা নাই, কিন্তু ঢেৰ লাগিছে ঢেৰ কলিয়াইছে এজোপা কেৰেলাজোপা। এজোপা হোৱা নিজে নিজে হোৱা নিচিনাই, আগতে এবাৰ কৰিছিলোঁ কিন্তু ইয়াৰ যোনটো মুহাত থাকি গৈছিলে তাতে ধুনীয়াকৈ হৈছিলে। এতিয়া মানে ঢেৰ কেৰেলা কলিয়াই থাকে, আজি বহুত দিন হ'ল, 2 মাহ মানেই হ'ল কেৰেলা কলি ওলাই থাকে কিন্তু ডাঙৰহে নহয়। কিবা এটা পৰামৰ্শ আপোনালোকে দিবচোন, নহ'লে মানে অৱস্থা বেয়া হৈ গৈছে, একদম বেয়া লাগে।